স্কুল আপোনালোকে মোৰ ভিডিঅ' পাতিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব আৰু কাষতে থকা বেল আইকনটো দবাই পিনি অল কৰি দিব। ধন্যবাদ। তো বন্ধুসকল, আজি এইটো এটা ব্লগ হয়। আজি মই আপোনালোকক দেখাম এই ব্লগটোত আমাৰ ঘৰৰ ওচৰত কেইটামান প্ৰাকৃতিক দৃশ্য। এটা ভিডিঅ'ত মই দেখাইছিলোঁ, কিন্তু তাত কেইটামান প্ৰাকৃতিক দৃশ্য দেখাবলৈ থাকি গ'ল। তো আজি মই এইকেইটা প্ৰাকৃতিক দৃশ্য দেখাম, সেইদিনা যিকেইটা থাকি গ'ল। তো ৰাইজসকল আহক আজি আমাৰ এই ব্লগটো আৰম্ভ কৰোঁ। ৰাইজসকল আপোনালোকে দেখিবলৈ পাইছে এখন আমাৰ ফুলনি বাগিচা হয়। এতিয়া আমাৰ ফুলনি বাগিচাত থকা ফুল আপোনালোকৰ ওচৰত মই এতিয়া দেখাম। তো ৰাইজসকল আপোনালোকে এতিয়া আমাৰ ফুলনি বাগিচাত থকা ফুলখিনি চাই লওক। আপোনালোকে এজোপা দেখিবলৈ পাইছে, এজোপা মধুৰি গছ দেখিবলৈ পাইছে। এইটো মধুৰি লাগি আছে। এইটো এটা বহুত ডাঙৰ মধুৰি। এইজোপাত গছত জোপা মধুৰি লাগি আছে দেখিবলৈ পাইছে। মানে ফুল গছ। ৰাইজসকল আপোনালোকে এইখিনি দেখিবলৈ পাইছে, এইখিনি হৈছে পাণ গছ, পাণ। ৰাইজসকল এতিয়া ৰ'দ দি আছে অলপ আগলৈকে। ৰাইজসকল বতৰটো বহুত ডাৱৰীয়া কৰি আছিলে, এতিয়া ৰাইজসকল ৰ'দ দিছে দেখিবলৈ পাইছে। ধুনীয়াকৈ ৰ'দ দিছে, ৰ'দ ওলাইছে ধুনীয়াকৈ। Keep it softly spoken with no strings tying you to me. I'm happy in your company with no emotion, 'cause my love deserves to be free. ৰাইজসকল আপোনালোকে এই মঠাইটো দেখিবলৈ পাইছে। এই মঠাইটো আমাৰ ঘৰৰ ওচৰত থকা মঠাইটো। ৰাইজসকল এইফালে আপোনাৰ সাগৰপাৰা এণ্ড পাটচিকু যাব পাৰে, আৰু ৰাইজসকল এইফালে আপোনাৰ পাটচিকু যাব পাৰে। ৰাইজসকল এইফালে পাটচিকু যাবলৈ একদম শ্বৰ্টকাট ৰাস্তা হয়। ৰাইজসকল এইটো খালি অলপ হাবি, কিন্তু ৰাইজসকল এইফালে পাটচিকু যাবলৈ বহুত উজু হয়। তো ৰাইজসকল এতিয়া মই আপোনালোকৰ ওচৰত এই ৰাস্তাটো প্ৰাকৃতিক দৃশ্য দেখাম, তো আপোনালোকে চাই থাকক। ৰাইজসকল আপোনালোকে দেখিবলৈ পাইছে এটা বহুত গাঁৱলীয়া ৰাস্তা। ইফালো হাবি ইফালো হাবি, মাজতে এটা ৰাস্তা। এইফালে শ্বৰ্টকাট হৈ আপোনাৰ পাটচিকু যাব পাৰে। এতিয়া মই বাইকত উঠি পিনি ভিডিঅ' বনাই আছোঁ। All the things they said to hold her back, they never seem to leave her head and tend to keep her mind at war. All the things they said to hold her back, they keep her locked inside of all the times when she's been hurt before. Her eyes are swollen as she tries to hold her tears back. Her hands are shaking and her palms are sweating as she said. ৰাইজসকল এইখন হৈছে দিচাং নদীখন। আমাৰ এই মঠাৰিটোৰ পৰা তাৰমানে বহুত ধুনীয়াকৈ দিচাং নদীখন দেখি থাকে। এখন ধুনীয়া এখন নদী, দিচাং নদী। Her hands are shaking and her palms are sweating as she says, I don't wanna listen to a word you say, telling me what I can become, and I've been looking forward to this day. ৰাইজসকল আপোনালোকক মই এই ৰাস্তাটোৰ প্ৰাকৃতিক দৃশ্য দেখুৱাই এতিয়া মই আহি ঘৰ পাই গ'লোহি। ৰাইজসকল ঘৰ পাবলৈ আৰু অলপ আছে। ৰাইজসকল এতিয়া মই ঘৰ পাই গ'লোহি। এতিয়া দেখিব পাইছে আকাশখন বহুত ডাৱৰীয়া হৈ গ'ল। এতিয়া আকৌ অলপ পিছতে বৰষুণ দিব দিয়া। ৰাইজসকল আজি ভিডিঅ'টো ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বন্ধুসকল আজিলৈ ইমানেই, ধন্যবাদ। পিছত আকৌ এদিন লগ পাম। তো আজিলৈ ধন্যবাদ।